আজি আমাৰ খানা আছে এতিয়া মাছ ফ্ৰাই কৰিব লৈছো আমি মাছ আহিয়ে পোৱাহি নাই আন্টি এইফালে আহক আকৌ মাছ লৈ মাছ ফ্ৰাই কৰিম এতিয়া আকৌ এইফালে তৰালি পানী আনিবলৈ যায় এতিয়া আমি খানা বনাবলৈ সাজু হৈছো আৰু এইফালে আন্টিয়ে মাছ ধুই আছে ৰব দেখাই আছে এইফালে মাছ ধুইছে আন্টিয়ে কি আনিম ওই মাছৰ মাথাখিনি লন যে আৰু আপোনালোকক দেখুৱাই আছো ৰব অলপ অলপকে দেখুৱাই থাকিম তেল ঢালিছে এতিয়া মাছ ফ্ৰাই কৰিবলৈ গুটেখিনি ভাজিব নেকি একেলগে মাছ অলপ অলপকে ঢালি যাব আৰু পিছত আকৌ ফ্ৰাই কৰিব আকৌ দিব হাই গাইস এতিয়া আমাৰ গুডি বাই ইয়া কাম কৰিছে তেল গৰম হৈছে সেইকাৰণে মই দূৰত আছো মাছ ঢালি দিছে এতিয়া দোকানা কৰিলো নেকি এয়া মাছ ঢালিছে আপুনি মই কথা নকব লওক এই আন্টিয়ে কাম কৰিছে এয়া গুডিবা কম কা দে পিছে দানি দিও নিদি দিও মমি খানা ওকা আজি যদি বনাইছো নহয় এই আন্টি হাই হেল্ল' ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আজি খানাৰ ভিডিঅ' দেই আৰু ইমান দেৰি স্বাগতম জনোৱা নাছিলোঁ নহয় এতিয়া জনাইছোঁ থাকি গৈছিলে জনাবলৈ আৰু আজি খানাৰ ভিডিঅ' আৰু আপোনালোকে কেনেকুৱা পাই জনাব আৰু অলপ অলপকৈ এড কৰিম ভিডিঅ'বিলাক মই বাহিৰত মাছ ভাজি আছোঁ আৰু ভিতৰত আন্টিহঁতে ভাত ডিম কিবা কিবি বনাই আছে আৰু এইফালে ঢাকি থৈছে মুড়ি ঘণ্টা বনাবলৈ আৰু ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু ক্লিপবোৰ এড কৰিছোঁ চাই থাকক আৰু এটা কথা আজি আকৌ মোৰ কেমেৰামেন ভণ্টি এজনীহে দেই সেইকাৰণে তাই চব যি পাৰে চব উঠাইছে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকুৱা পাই জনাব তাই যি পাৰে মানে চব উঠাই দিছে চাই থাকক সেকেন্ড এয়া কেটামান মাছ হৈ গ'ল বুঢ়ী বাইদেউ কি মাছ হয় ৰৌ মাছ এয়া 3টা এয়া 4 এয়া 5 লালি এইফালে চাটনি বনাবলৈ মচন্দৰী আৰু ভেদাইলতা ৰেডি কৰি লৈছোঁ আৰু এইফালে ৰচুন আদা আন্টিহঁতে গুচাই আছে আৰু কলপচলাটো মাছৰ মাথাৰ লগত বনাবলৈ মানে থৈ দিছে আনিছোঁ আৰু সেইফালে মাছ বনাই আছোঁ এতিয়া গৰম দে ধুৱাইছে থকা মাজতে আন্টিহঁতে চাহ বনালে খাই ল'লোঁ মাছ ফ্ৰাই কৰি হৈ গ'ল এতিয়া বিলাহী জোল মাছৰ জোলৰ কাৰণে বিলাহী ভাজি আছোঁ আন্টিয়ে মই তাৰপিছত মাছৰ জোল হ'ল ভিতৰত এইফালে ভাত চব্জি দালি পাতি দিলে এইফালে আমি মাছ বনাইছোঁ খোৱাৰ পিছত দেখুৱাই আছোঁ গৰম উঠিছে ঘামি গৈছোঁ এতিয়ালৈ বাই এই মাছৰ জোলৰ কাৰণে আলু দিয়া হৈছে নিমখ ঢালিব এতিয়া এইটো কি বনাব এইটো মাছৰ মুড়ি ঘণ্টা এতিয়া ঢাকনা মাৰি দিম আৰু এতিয়া ঢাকনা মাৰি তাৰপিছত সিজিব সিজি কিনে মাছ ঢালিব
ঠিক আছে পিছত আপোনালোকক আকৌ দেখুৱাই আছো এতিয়া বাই 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 নদৰ হিলি আছো হ'ব এয়া গাইছ এতিয়া আমি খানা খাম এই আন্তা দেখাই আছে এয়া গুদিবা অকমান দিও অকমান দিছো এটা কি হয় টেষ্ট কৰি চাবা তোৱালে খাও জানো বাৰু ইপিনে দি আছে পানী টেষ্ট হৈ যাব মোবাইল দে দিয়া এখন কোন কৰিব আমাৰ খানা হৈ গ'ল আৰু এতিয়া বহিলে আণ্টিহঁতে খাবলৈ আৰু আমি বিলাই আছিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'তে পুনৰ লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে ধন্যবাদ।